হেল্ল' ৰাইজ, আশা কৰোঁ সকলো ভালেই আছে। মই একদম ভালে আছোঁ। আজি যাবলৈ ওলাইছোঁ বিশেষ এটা জেগালৈ। সেইটো হ'ল যি শংকৰ সংঘৰ অধিৱেশন, সেয়া আচলতে আমাৰ একেবাৰে কাষতে অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু সেইকাৰণে ভাবিলোঁ আজি যাওঁ, চাই আহোঁ কেনেকৈনো প্ৰস্তুতি চলাই আছে। শুনামতেতো বহুত জোৰদাৰ প্ৰস্তুতি চলি আছে, গতিকে ভাবিলোঁ চাই আহোঁ আমি, আৰু আপোনালোককো লৈ যাওঁ বলক ড্ৰাইভিং ছিটত। হাই ফুপু যাম আমি, ফুপু কি চলিব লাগে গাড়ী। ইমানেই ভাল লাগিছে আহি, পৰিৱেশটো সাংঘাতিক ধুনীয়া। ইফালে নাম প্ৰসংগ চলি আছে, প্ৰসাদ খালোঁ, প্ৰসাদ খাই মেলি আহি আছোঁ। ভিডিঅ'ত ল'বৰ কাৰণে চববিলাক বস্তু আচলতে আৰু এটা মানুহ লাগে, কিন্তু মোৰ মাও ভালকৈ ভিডিঅ' কৰিব নাজানে, দেউতাও নাজানে, আৰু আমাৰ লগত আহিছে টুকলি, সেয়াৰ কাৰণে তাইকো ল'ব লগা হৈছে ন, ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, তথাপিতো অলপ চলপ আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে সভাঘৰ। এনেদৰে আটাই মিলি সুন্দৰভাৱে কাম কৰি আছে। জোৰ চোৰছে কাম চলি আছে, যিহেতু আলহী ফেব্ৰুৱাৰীত আছে, গতিকে পূৰা কাম চলি আছে। ভাল লাগিছে আহি। ঘৰৰ ওচৰতে যদিও মই আজিহে আহিছোঁ চাবলৈ, সেয়াই আৰু। আজি ডিউটিও নাছিলে, সেইটো কাৰণে ভাবিলোঁ কুছ আচ্ছা কিয়া যায়, কাৰণে আহি গ'লোঁ ইয়ালৈ। দেখাইছোঁ ৰ'ব মোৰ কিতাপটো, চাদৰ মেখেলা পথাৰে পথাৰে খোজকাঢ়ি আছোঁ মই। যাবলৈ ওলালোঁ ঘৰ। এয়া হৈছে নেক্সট ডে'। আমি গৈ আছোঁ গোলাঘাটলৈ বুলি, আৰু আহি পালোঁ বুঢ়ীমাই থান। এইটো আচলতে খুব কম মানুহেহে চাগে ইয়াত নোসোমোৱাকৈ যায়। প্ৰায় মানুহে ইফালে অহা প্ৰায়ভাগ মানুহে ইয়াত সেৱা লৈ পেলাইহে আগৰ যাত্ৰা আৰম্ভ কৰে। আমিও তাকে সেৱা ল'লোঁ। প্ৰসাদ দিলে, প্ৰসাদত দিয়ে বুট, গতিকে বুট প্ৰসাদ হিচাপে দিলে। ইমান ভাল লাগিলে ৰাতিপুৱা ৰাতিপুৱা এনেকৈ আচলতে মন্দিৰ দৰ্শন কৰিব পাৰিলে মনটো এনেও ভাল লাগে। আৰু এয়া হৈছে প্ৰসাদ। এইফালে গাড়ীত উঠিবৰ কাৰণে আহিলোঁ। প্ৰায় গাড়ী, এইটো ৰাস্তাই যোৱা প্ৰায় গাড়ী ইয়াত ৰয়, মাক সেৱা জনাই যায়। বোকাখাতৰ কলপাতত দিয়া ফেমাছ পুৰি চব্জি, ভাবিলোঁ খাই লওঁ, পেট পূজা মেইন, গতিকে খাই লওঁ। ইমান ধুনীয়া এটা জেগা আহি পালোহি। গোলাঘাটলৈ যোৱা ৰাস্তাত ইমান সুন্দৰ এটা নেচাৰেল ভিউ আমি পালোঁ, ভাবিলোঁ নামো আৰু কেইখনমান ফটো উঠাই লওঁ। মই আহি আছোঁ উঠিবলৈ এখন বাঁহৰ দলঙত। ভয় লাগিছে আকৌ দেই, ভাঙি নপৰিলে হ'ল বুলি, তথাপিও ভাবিলোঁ ৰেষ্টটো লোৱাই যাওক। এইফালে ইমান সুন্দৰ এখন বাঁহৰ দলং, ভিউটো বহুত ধুনীয়া। আচলতে গোলাঘাট গৈছিলোঁ আমি বাঘ থ'বলৈ, গতিকে যিহেতু সময় হৈ গৈছে লাঞ্চটো ভাবিলোঁ কৰিয়ে লওঁ। নৌবা বুলি এখন সুন্দৰ ৰেষ্টুৰেণ্ট আছিলে, য'ত ইমান সোৱাদ লগা অসমীয়া খাদ্য তেওঁলোকে আমাক খোৱালে, বিৰাট ভাল লাগিলে। আৰু এইফালে আমি আটাই বহি খোৱাত ব্যস্ত। মই অৱশ্যে ভিডিঅ' কৰাত ব্যস্ত। তলতে আছে পাৰ্কিং, তাতে গাড়ীখন থৈ এইফালে ভিনদেউ আহিছে। খাই বৈ আমি যাবলৈ ওলালোঁ মন্দিৰ, কাৰণ মন পবিত্ৰ থাকিলে সকলো পবিত্ৰ। পাৰ্টিটো দিব হেভিকে। বাবা আহিছে, তুমি পাৰ্টিটো দিবা কিন্তু দেই। আমাৰ ভিনদেউৰ বাৰ্থডে, গতিকে বাৰ্থডে আমি ফোনতে উইচ কৰিলোঁ, যিহেতু আমি সিহঁতৰ পাৰ্টিত থাকিব নোৱাৰিলোঁ। আৰু এইফালে আমি ৰাওনা হৈছোঁ নেঘেৰিটিং শিৱ মন্দিৰলৈ বুলি। ইমান ভাল লাগিলে মন্দিৰলৈ আহি পাই। আৰু বান্দৰ গাইজ, লাঠি চাঠি লৈ আহি আছোঁ কাৰণ ইমানেই বেছি বান্দৰৰ ভয়ত আমি লাঠি লৈ আহি আছোঁ। চাওকচোন খজুৱাই আছে বাপৰে, শুনিছে? কণীকেইটা লাগিছে, কণীকেইটা কাঢ়ি দিওঁ। মোৰ কুকুৰ নিচিনা লাগিছে দেখি।
বান্দৰ সেইটো ন মন্দিৰ গাইজ বান্দৰ চাওক গোটেই বান্দৰৰে ৰাজ্য মাই গুডনেছ মা গাইজ বান্দৰ চাওক বান্দৰ গোটেই বান্দৰে বৰ মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো বিৰাট ধুনীয়া একদম শান্ত আৰু বহুত বেছি চাফা সেইটো বস্তু বহুত ভাল লাগিলে চাৰিওকাষটো বহুত সুন্দৰকৈ চাফা কৰি ৰাখিছে তেওঁলোকে পৰিব আপোনাৰ বেগত আছে আহিলো কান্দিব নালাগে ন এইফালে যোৱা গলো বান্দৰ চাওক গাড়ীৰ ওপৰত আহি পালোঁ বোকাখাতত থাকে আমাৰ মাহী এজনী মাহীয়ে ফোন কৰি পেলাই আজি সোমাবই লাগিব তহঁতে আমাৰ ঘৰত এনেই অৱশ্যে অহা নহয় যিহেতু সেইটো কমেই অহা হয় সেইকাৰণে জোৰ জবৰদস্তি কোৱাত আমি ভাবিলোঁ সোমায়ে যাওঁ এপাক মাহীয়ে ঘৰখন ইমান ধুনীয়াকৈ ৰাখিছে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুইছে বিৰাট ভাল লাগিলে দেখি আহিছে ন জুনুমাহে এইফালে মাক ভনীয়ে মাহীয়ে ৰাখিছে বহুত ধুনীয়াকৈ ফুলৰ সি আমাক চাবলৈ লৈ গৈ আছে পতক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল বাই